এতিয়া মই বৰ্তমান আহি পাইছোঁহি তলাতল ঘৰত আৰু এয়া মোৰ পাছফালে আছে চাওক তলাতল ঘৰ আৰু মই আপোনালোকক দেখুৱাম গতিকে চাই থাকিব ভিডিঅ'টো। এইখনেই হৈছে তলাতল ঘৰলৈ সোমাই অহাৰ মেইন গেট। ইয়াতে ৯ দুৱাৰ বুলি লিখা আছে। ইয়াতে তলাতল ঘৰলৈ সোমাবলৈ হ'লে আপোনালোকে টিকেট কাটিব লাগিব আৰু টিকেটটো আপোনালোকে দুই ধৰণে কাটিব পাৰে, অনলাইন আৰু অফলাইন। মই টিকেট কটা জেগাৰ পৰা সোমাই আহিছোঁ ভিতৰৰ ফাললৈ আৰু এয়া টিকেট কটা জেগাৰ পৰা আপোনালোক অলপ দূৰ সোমাই আহিব লাগিব ভিতৰলৈ আৰু এয়া চাওক এয়াই হৈছে তলাতল ঘৰ। মই তলাতল ঘৰৰ বাওঁফালে আহিছোঁ আৰু এইটোৱে হৈছে তলাতল ঘৰৰ বাওঁফাল। এইফালেদি তলাতল ঘৰৰ ওপৰলৈ উঠি যাব পাৰি আৰু মই এইফালে ওপৰলৈ উঠি আহিছোঁ বৰ্তমান। ওপৰৰ পৰা চালে আপোনালোকে দেখিব তলাতল ঘৰটো কিমান ডাঙৰ। এয়া চাওক কিমান ডাঙৰ হয় আৰু আমি সকলোৱে জানো যে ইয়াক তলাতল ঘৰ বুলি কিয় কোৱা হয়, কাৰণ ইয়াত বহুত কোঠা আছে আৰু লগতে একেটা কোঠাতে ৪-৫খনকৈ দুৱাৰ আছে, গতিকে নিজৰে খেলি মেলি লাগি যায় আৰু সেইকাৰণে ইয়াক তলাতল ঘৰ বুলি কোৱা হয়। তলাতল ঘৰটো পোনপ্ৰথমে নিৰ্মাণ কৰিছিলে স্বৰ্গদেউ ৰুদ্ৰসিংহই, কিন্তু তেওঁৰ মৃত্যুৰ পাছত তলাতল ঘৰটোৰ কিছু সালসলনি কৰা হয় আৰু তেতিয়া আহোমৰ ৰজা আছিলে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ আৰু সেই ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালতে তলাতল ঘৰটো পুনৰ নিৰ্মাণ কৰা হয়। এয়া চাওক তলাতল ঘৰটোৰ কোঠাবিলাকৰ ভিতৰ ফালটো কেনেকুৱা। ইয়াতে চাৰিওফালে দুৱাৰ আছে আৰু লগতে ইয়াত যিবিলাক ৱালবিলাকত কিছুমান এনেকৈ ডিজাইন দি পেলাই বনোৱা আছে। আচলতে খিৰিকীৰ নিচিনা, আচলতে এইটো খিৰিকী নহয়, কিন্তু ইয়াতে এইবিলাক ডিজাইন কৰি পেলাই বনোৱা আছে। ইয়াৰ ৱালবিলাকত এইবিলাক যিবোৰ ডিজাইন কৰি থোৱা আছে সৰু সৰুকৈ, এইবিলাকত হেনো তেতিয়া দিনত মাটি চাকি লগাই ৰাখিছিলে গোটেই ৰুমটো পোহৰ কৰি ৰাখিবৰ কাৰণে। আৰু ইয়াতে চাওক গোটেই ৱালবিলাকতে তেনেকৈ সৰু সৰুকৈ এইবিলাক ডিজাইন দি বনোৱা আছে আৰু এই ডিজাইনবিলাকক হেনো চন্দ্ৰকলা বুলি কয় আৰু লগতে তলত এইবিলাক ডাঙৰ ডাঙৰকৈ বনোৱা আছে, এইবিলাকক হেনো দেৱকুষ্ঠ বুলি কয়। এই তলাতল ঘৰটোৱে হৈছে আহোমৰ দিনৰ যিমান কীৰ্তিচিহ্ন আছে সকলো কীৰ্তিচিহ্নৰ ভিতৰতে আকাৰত সকলোতকৈ ডাঙৰ। এই তলাতল ঘৰটো হৈছে ৭ মহলীয়া আৰু ইয়াৰে ৩ মহল মাটিৰ তলত আছে আৰু বাকী ৪ মহল মাটিৰ ওপৰত আছে। আৰু যি 3 মহল মাটিৰ তলত আছিল সেই 3 মহল বৰ্তমান সময়ত একেবাৰে বন্ধ কৰি দিয়া হৈছে আৰু বাকী ওপৰৰ 4 মহলহে খোলা ৰাখিছে। এয়া চাওক ইয়াৰ ভিতৰবিলাক কেনেকুৱা দেখিবলৈ। প্ৰতিটো কোঠাৰ ভিতৰবিলাক একেধৰণে হয়, যেনেকৈ ৱালবিলাকত এইবিলাক সৰু সৰুকৈ ডিজাইন দি পেলাই বনোৱা আছে, মাটি চাকি লগাইছিলে তেতিয়া দিনত আৰু এনেকৈ সকলো ৰুমতে আছে। আৰু এই কোঠাভাগ আছিলে মন্দিৰ আৰু সেই সময়ত এই কোঠাভাগতেই ভগৱানক পূজা অৰ্চনা কৰিছিলে তেওঁলোকে। মই তলৰ ফাললৈ নামি আহিছোঁ আৰু এতিয়া মই তলৰ মহলাকেইটালৈ যাম। এয়া চাওক কিমান দৰ্জা আছে ইয়াত আৰু ইমান ওচৰা ওচৰিকৈ আছে দৰ্জাবিলাক যে সোমাই গ'লে আপোনাৰ নিজৰে খেলি মেলি লাগি যাব।
যিহেতু এই তলাতল ঘৰটোত বিভিন্ন কোঠা আছিলে আৰু প্ৰতিটো কোঠাতে বিভিন্ন দুৱাৰ আছিলে আৰু এই কোঠাবিলাকৰ বিভিন্ন দুৱাৰবিলাকৰো নাম আছিলে যেনে নদুৱাৰ, বৰদুৱাৰ, পানী দুৱাৰ, লিগিৰি দুৱাৰ, নাচনী দুৱাৰ, গোসাঁইফলীয়া দুৱাৰ, কমলাবৰীয়া দুৱাৰ, দৰিকা দুৱাৰ ইত্যাদি। আৰু এই পথটোৱেদি ওপৰলৈ উঠি যাব পাৰি। এয়া চাওক। এইফালৰ পৰা তলাতল ঘৰৰ পাছফালৰ সম্পূৰ্ণ পৰিৱেশটো দেখা পোৱা যায়। তলাতল ঘৰৰ মাটিৰ তলত যি তিনিমহলা আছিল, সেই তিনিমহলাত ঘোঁৰাশাল, গুদামঘৰ, লিগিৰি ঘৰ, বৰচৰা ঘৰ, দেওঘৰ, ৰজা আৰু ৰাণীসকলৰ শোৱনি কোঠা, পানীঘৰ, বেজৰ ঘৰ, মৰংঘৰ, বৰঘৰ আদি বিভিন্ন কোঠা আছিলে। আৰু লগতে ওপৰত যি 4 মহলা আছিলে, সেই 4 মহলাত সেই সময়ত যিখিনি ৰাজকীয় কাম কাজ সেইখিনি কৰিবৰ কাৰণে ব্যৱহাৰ কৰিছিলে। আৰু ইয়াৰ কোঠাবিলাকত সোমালে নিজৰে খেলি মেলি লাগি যায়, এনেকুৱা লাগে যেন নিজেই ইয়াৰ ভিতৰত হেৰাই যাম। সেই সময়ত তলাতল ঘৰৰ পৰা 2টা সুৰংগ আছিলে। এটা সুৰংগ আছিলে তলাতল ঘৰৰ পৰা দিখৌ নৈলৈ, আৰু সেইটোৰ লগত এটা কাহিনীও জড়িত হৈ আছে, আমি সকলোৱে জানো। কাৰণ যেতিয়া গদাপানীক ধৰিবৰ কাৰণে যোজা চলাই আছিলে, সেই সময়তে এই সুৰংগটোৱেদি গদাপানী পলাই গৈ দিখৌ নৈ পাৰ হৈ নগা পাহাৰত লুকাই আছিলগৈ। আৰু আনটো সুৰংগ আছিল তলাতল ঘৰৰ পৰা কাৰেং ঘৰলৈ। আৰু এই কোঠাটো চাওক, এই কোঠাটো সেই সময়ত ব্যৱহাৰ কৰিছিলে যেতিয়া ৰজাসকলৰ পত্নীসকলৰ সন্তান জন্ম হৈছিলে, সেই সময়ত তেওঁলোকক আনি এই কোঠাটোতে ৰখা হৈছিলে। আৰু তলাতল ঘৰত থকা দুৱাৰবিলাক এটা সৰু সৰু পথেৰে সংলগ্ন হয়। এয়া চাওক, ইয়াতে এইফালে দেখিছেনে, এইখন সৰুকৈ এখন দৰ্জা আছে। এইফালেদি আপুনি গৈ থাকিলে বহুত দূৰলৈকে সৈতে আপুনি যাব পাৰিব, খালি বহুত চাপৰি যাব লাগে। আৰু কোঠাবিলাক মাজে মাজে বহুত আন্ধাৰ হয়, গতিকে ভয়ো লাগে। এই দুটাই হৈছে বৰটোপ তেতিয়াৰ সময়ত যুদ্ধ কৰোঁতে ব্যৱহাৰ কৰা, আৰু এই বৰটোপ দুটাতে খাৰ বাৰুদ ভৰাই লৈ পেলাই সেই সময়ত যুদ্ধ কৰোঁতে ব্যৱহাৰ কৰিছিলে। গতিকে এয়া চাওক, সজাই ৰাখিছে ইয়াত ব্যৱহাৰ কৰা খাৰ বাৰুদখিনি অন্য এটা গৃহত ৰাখিছে, কিন্তু সেইটো গৃহলৈ মানুহ সোমোৱাৰ অনুমতি নাই। এয়া বৰ্তমান মই এতিয়া তলাতল ঘৰৰ পৰা ওলাই আহিছোঁ। আৰু এয়াই হৈছে তলাতল ঘৰ। আৰু তলাতল ঘৰ আচলতে সোমালে শেষেই নহয়, মানে ইমানেই দুৱাৰ আছে, ইমানেই কোঠালি আছে যে আপুনি গৈ থাকিলেও কেতিয়াও অন্ত নহ'ব। গতিকে যি নহওক, মই আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱালোঁ, আৰু এতিয়া মই ইয়াৰ পৰা যাবলৈ লৈছোঁ।